মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক পঞ্জীয়ন প্ৰক্ৰিয়ালৈ স্বাগতম। অসমত ব্যৱসায় বাণিজ্য কৰাৰ বাবে ই এক সোণালী সুযোগৰ দুৱাৰ। আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো। অন্তৰাই আছিল হাতত 1 লাখ টকা পোৱাৰ লগে লগে য'ত কোনো মৰ্টগেজ নাই, য'ত কোনো ঘূৰাই দিবৰ কাৰণে চিন্তা নাই। গতিকে 1 লাখ টকা বহু সময় দেউতাক মাকৰ পেঞ্চনৰ পৰা 1 লাখ টকালৈ ল'ৰা ছোৱালীয়ে দোকান এখন আৰম্ভ কৰে। এতিয়া চৰকাৰে আগবঢ়োৱা 1 লাখ টকাৰে আমি আৰম্ভ কৰিলোঁ, ভাল কৰিলোঁ, আৰু 1 লাখ পালোঁ, 2 লাখ পালোঁ, আৰু আল্টিমেটলি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনা। এই গোটেই চেইনটো যদি আমি ভাল কৰি বনাই ৰাখিব পাৰোঁ, অসমত আমি স্বাভাৱিকভাৱে এটা নতুন উদ্যোগীকৰণ, উদ্যমিতা, ব্যৱসায়ৰ এটা সুন্দৰ পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰিম। আৰু কাৰোবাৰ হাতত যদি নিজৰ অকণমানো টকা আছে, চৰকাৰে 1 লাখ দিলে, মই নিজৰ পৰা 1 লাখ লগালোঁ, পিছত চৰকাৰে আৰু 1 লাখ দিলে, মই নিজৰ পৰা আৰু 1 লাখ লগালোঁ, আমি বহুত স্পীডত আমি আগবাঢ়ি যাব পাৰিম। আৰু মই নিশ্চিত যে অসমৰ যুৱক যুৱতীয়ে এনেকুৱা এখন আঁচনিৰ বাবে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলে। প্ৰথম আঁচনিখনৰ যেতিয়া আমি শুভাৰম্ভণি কৰিছিলোঁ, বহুতে ক'ব পাৰে যে ফাৰ্ষ্ট টাইম আমি কিয় এপ্লিকেশ্যন পোৱা নাছিলোঁ। সেই সময়ত সমান্তৰালভাৱে আমি ADREৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। ল'ৰা ছোৱালীৰ মনত সন্দেহ আছিলে যে এই আঁচনিখনত আবেদন কৰিলে আমি চাকৰি নাপাম বুলি, কিন্তু আমি সিদিনাখন মিটিঙতো আমি বুজাই দিছোঁ যে যদি আমি চাকৰি পাওঁ, চাকৰি কৰাত আমাৰ কোনো আপত্তি নাই, খালি টকাখিনি চৰকাৰক উভতাই দিব লাগিব, তাৰপিছত আমি চাকৰিত যোগদান কৰিব পাৰিম। সেইকাৰণে চাকৰি এই আঁচনিখনৰ টকা ল'লে চাকৰি নোপোৱা নহয়, সৰু কথা এটা যে চাকৰিত জইন কৰিলে আমি চৰকাৰৰ টকাটো উভতাই দি আমি যোগদান কৰিম। এইটোহে মাত্ৰ আমাৰ সৰু চৰ্ত এটা আছে, আৰু তাত আমি চাকৰি নাপাওঁ বুলি তাত কোনো কথা নাই। আমি নিশ্চিতভাৱে চৰকাৰী চাকৰিৰ বাবেও আমি আবেদন কৰি থাকিব পাৰিম। মনত যেতিয়া সন্দেহ হ'ব, মনত প্ৰশ্ন হ'ব, তেতিয়া আমি ইণ্টাৰফেচো কৰিম যে ল'ৰা ছোৱালীৰ মনত যিবিলাক প্ৰশ্ন হয় তেওঁলোকে যাতে আমাকো ডাইৰেক্টলি কৰিব পাৰে, আৰু ফেলোসকলে তেওঁলোকক যেতিয়া চাব যাব তাতো তেওঁলোকে এই প্ৰশ্নবিলাক কৰিব পাৰে, যাতে যিটো 2-way ৰিলেশ্যনশ্বিপ, এই 2-way ৰিলেশ্যনশ্বিপটো যাতে আমি মেইনটেইন কৰিব পাৰোঁ। মই ভাবোঁ যে এই সুন্দৰ আঁচনিখনে আমাক যথেষ্ট সহায় কৰিব। প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে আমাৰ গোটেই ব্যৱস্থাটোত প্ৰায় 1100 কোটি টকা আমি খৰচ কৰিম, আৰু দ্বিতীয় পৰ্যায়ত আমি আজিও নাজানো যে আমাক কিমান টকা দ্বিতীয় পৰ্যায়ত লাগিব, কাৰণ কিমান ছাকচেছ হয় তাৰ ওপৰতে আমাৰ দ্বিতীয় পৰ্যায়ৰ খৰচটো নিৰ্ভৰ কৰিব। যদি 1 লাখৰ 1 লাখজনেই ছাকচেছ হয়, সঁচাকৈয়ে আৰু 1000 কোটি টকা মুকলি কৰি দি আমি আনন্দ লাভ কৰিম, কাৰণ সফলতা যদি সকলোৱে ভাল কাম কৰিছে টকা দি পেলাই আমাৰ আনন্দ লাগিব, কিন্তু যদি কম ল'ৰা ছোৱালীক দিব লাগে তেতিয়া আমাৰ মনটো বেয়া লাগিব যে বহুতে 1 লাখ টকাটো ৱেষ্টেজ কৰিলে। গতিকে মই মনত আশা কৰিছোঁ যে 90% যুৱক যুৱতীও যদি সফল হয়, 90% যুৱক যুৱতীও যদি দ্বিতীয় কিস্তিৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে, ই এটা অসমৰ উদ্যোগীকৰণৰ বাবে বা ব্যৱসায়খনত আগুৱাই যোৱাৰ বাবে, উদ্যমিতাৰ বাবে ই এটা ডাঙৰ সহায় হ'ব। শেষত কি কৰিব লাগিব তাক আমি পৰামৰ্শ দিয়া নাই। কোনোবাই অটো এখন কিনক, কোনোবাই ই-ৰিক্সা কিনক, কোনোবাই যি কৰক, আমি আঁচনিখনত কোনোবাই ফিচাৰী খোলক, কোনোবাই হৰ্টিকালচাৰ খোলক, যি কৰক, আমি মাত্ৰ বিচাৰিছোঁ যে কিবা এটা প্ৰডাক্টিভ কামৰ লগত
এই যুৱক যুৱতীসকলে নিজক জড়িত কৰক। শেষত মই দুটা কথাৰে সামৰণি মাৰিছোঁ। 18 অক্টোবৰত আমি আঁচনিখন মুকলি কৰিছোঁ। 18 নৱেম্বৰত আবেদনৰ সময় শেষ হ'ব। 28 বছৰৰ পৰা 45 বছৰ, জেনেৰেল ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পাছ, ST SC OBCৰ কাৰণে তেনেকুৱা ক্লাছ 10লৈকে তেওঁলোকে পঢ়িলে হ'ব। শেষত এটা কথা মই কৈ সামৰণি মাৰিম। অসমত 5টা সমষ্টিত উপ নিৰ্বাচন ঘোষণা কৰা হৈছে। স্বাভাৱিকভাৱে যিহেতু 20 নৱেম্বৰলৈকে মডেল কোড অফ কণ্ডাক্ট থাকিব, সেইকাৰণে কাছাৰ, বিশ্বনাথ, চিৰাং আৰু আমাৰ বঙাইগাঁও আৰু কলিয়াবৰ, নগাঁও, এই 5খন জিলাৰ আবেদন এতিয়া নহ'ব। তেওঁলোকক আমি পৰ্টেলটো নিৰ্বাচনী আয়োগৰ নিয়মৰ কাৰণে আমি মুকলি কৰি দিব পৰা নাই। আমি তেওঁলোকে পঞ্জীয়নলৈকে কৰিব পাৰিব, কোনো আপত্তি নাই, কিন্তু এপ্লিকেশ্যন আমি যিসকলে পঞ্জীয়ন কৰিব তেওঁলোকক আমি এপ্লিকেশ্যন 21 নৱেম্বৰৰ পৰা তেওঁলোকক আমি সময়সীমা লৈ ল'ম। পঞ্জীয়নটো কৰাত বাধা নাথাকে, কিন্তু আবেদনলৈকে আমি তেওঁলোকৰ ক্ষেত্ৰত নাযাওঁ। আমি নিৰ্বাচনী আয়োগৰ পৰামৰ্শ মতে মডেল কোড অফ কণ্ডাক্ট যেতিয়া সেই জিলাকেইখনত প্ৰত্যাহাৰ হ'ব, তেতিয়াহে এই 5খন জিলাত এই আঁচনিটো আমি সম্প্ৰসাৰণ কৰিম। অৰ্থাৎ তেওঁলোকে 20 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। আৰু তেওঁলোকৰ কাৰণে আমি সুকীয়াকৈ পিছত এটা মাহ সময় আমি দি দিম, যাতে এই 5খন জিলাৰ যুৱক যুৱতী কোনো ধৰণে ক্ষতিগ্ৰস্ত হ'ব